হৈ গ'ল ন? তো সাংবাদিক বন্ধুসকল, মই আচলতে তেজপুৰৰ পৰা আহি আছিলোঁ। এটা জৰুৰীকালীনভাৱে আপোনালোকক মাতিছোঁ, এটা সংবাদমেল আয়োজন কৰিছোঁ খুব কম সময়ৰ ভিতৰত। আপোনালোকে অহাৰ বাবে মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আমি আজিৰ এই সংবাদমেলটো বিশেষ কাৰণত আয়োজন কৰিবলগীয়া হৈছে। আপোনালোকে জানে যে শেহতীয়াভাৱে কিছুদিনৰ পৰা অসমত জেহাদী শব্দৰে অসমৰ আকাশ বতাহ কঁপাই তোলা হৈছে। অসম আৰক্ষী, অসমৰ গৃহ বিভাগ বিভিন্ন সময়ত তৎপৰতা দেখুৱাই আছে, আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ। আৰু এই জেহাদী শব্দ আৰু জেহাদীৰ লগত সম্পৰ্ক থকাক লৈ অসমত ৰাইজৰ মাজত এটা বিভ্ৰান্তিও সৃষ্টি হৈছে। আৰু জেহাদীৰ নামত হয়তো যিসকলে বেয়া কাম কৰিছে তেওঁলোকৰ লগতে কিছু আনুষাংগিক কিছু নিৰ্দোষী মানুহো আজি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু শেহতীয়াভাৱে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী মাদ্ৰাছাসমূহ বন্ধ কৰি দি তেওঁ নেশ্যনেল টিভিত কৈছিলে যে অসমত মাদ্ৰাছা শব্দটোৱে মই বিচাৰি থকা নাই। আৰু তাৰে এক ষড়যন্ত্ৰ কৰি অসমৰ মাদ্ৰাছাসমূহ, চৰকাৰী মাদ্ৰাছাটো তেওঁৰ গাৰ বল খটুৱাই তেওঁৰ চৰকাৰৰ মুখ্যমন্ত্ৰী তেওঁৰ ক্ষমতাক অপব্যৱহাৰ কৰি তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আৰ্টিকেল 29 আৰু 30ত সংখ্যালঘুসকলৰ ধৰ্মীয় উপাসনা আৰু শিক্ষা গ্ৰহণ কৰাৰ যি অধিকাৰ আছে সেই অধিকাৰ খৰ্ব কৰি চৰকাৰী মাদ্ৰাছাসমূহ তেওঁ নিজৰ ক্ষমতাৰ বল দেখুৱাই তেওঁ বন্ধ কৰিছে। আৰু শেহতীয়াভাৱে তেওঁ জিহাদীৰ নামত কিছু মাদ্ৰাছাৰ কোনোবা ব্যক্তি কোনোবা কাৰ্যকলাপত জড়িত থকা বুলি চৰকাৰ প্ৰশাসনে উল্লেখ কৰি সেই মাদ্ৰাছাসমূহৰ ওপৰত বল্ডুজাৰ চলাই দি আচলতে সংখ্যালঘুসকলৰ যি শিক্ষাৰ অধিকাৰ আৰ্টিকেল 20 আৰু 29 আৰু 30 দিয়া আছে সেই অধিকাৰৰ পৰা ষড়যন্ত্ৰমূলকভাৱে এই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কাৰণেও ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মই আজি স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত। আমি বিচাৰিছোঁ যে অসমত কোনো সন্ত্ৰাসবাদীকে আমি সমৰ্থন নকৰোঁ, সি জেহাদীয়ে হওক বা আন কোনো উগ্ৰপন্থীয়ে হওক। আমাৰ স্পষ্ট কথা, অসমৰ সাৰ্বভৌমত্বৰ প্ৰতি, অসমৰ জনজীৱনৰ প্ৰতি, অসমখনৰ প্ৰতি, ভাৰতবৰ্ষৰ প্ৰতি কোনোবা নাগৰিকে যদি ভাবুকি কঢ়িয়াই আনে, কোনোবা বেয়া কামত লিপ্ত হয়, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক, ফাঁচি দিয়াৰ ব্যৱস্থা কৰক, তাক জেল দিয়াৰ ব্যৱস্থা কৰক। তাত অসমৰ সংখ্যালঘু সমাজ আৰু সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন স্পষ্টভাৱে আজিও কৈছোঁ, আগতেও কৈছোঁ যে আমি পূৰ্ণ সহযোগিতা আগবঢ়াম। কিন্তু এই বেয়া মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ নামত যদি আমাৰ কোনোবাৰ অধিকাৰ, সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰে, তেনেহ'লে আমি মানি নলওঁ। আজি যোৱাকালিৰ পৰা দেখিছোঁ অসমৰ সংবাদ মাধ্যমত দেখা হৈছে, অসমৰ সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ কাবাইতাৰীৰ এখন মাদ্ৰাছাত জেহাদীৰ ঘাটি হৈ পৰিছে। মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক ইয়াৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে বাৰে বাৰে কোৱা হৈছে তাত এজন শিক্ষক 2014 চনৰ পৰা কৰ্মৰত আছিল, তেওঁ বেয়া কামত লিপ্ত হৈছে, তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তাক আইনগতভাৱে ফাঁচি দিয়ে আৰু কিবা শাস্তি দিয়ে, তদন্ত কৰে। তাত আমাৰ মানুহে সহযোগিতা কৰি আছে আৰু সহযোগিতা আমি সকলোৱে কৰিম। কিন্তু সেই মাদ্ৰাছাখনত জেহাদীৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে। সেই ঘাটিৰ পৰা অসম চৰকাৰে কি তথ্য উদ্ঘাটন কৰিলে, সেই ঘাটিৰ পৰা কোন ছাত্ৰ ছাত্ৰীসকলে বেয়া ৰাস্তাত গুচি গ'ল, তাৰ তথ্য অসমৰ গৃহ বিভাগ, ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব লাগে। আজি অসমৰ সংবাদ মাধ্যমত যোৱাকালিৰ পৰা দেখিছোঁ জেহাদীৰ ঘাটিৰ কাৰণে মাদ্ৰাছাখন বল্ডুজাৰ লগাই দিয়া হ'ব। সমগ্ৰ বঙাইগাঁও জিলাত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে। সমগ্ৰ অসমত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে। আমি স্পষ্টকৈ কৈছোঁ যে অসম চৰকাৰে চাওক, একফালেদি সংবাদ মাধ্যমে কৈ আছে জেহাদীৰ ঘাটি উৎখাত কৰা হৈছে আৰু অসম চৰকাৰৰ এইটো নটিফিকেশ্যন, গভট অফ আছাম, অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ বঙাইগাঁও, তেওঁলোকে ইয়াত কি উল্লেখ কৰিছে? অসমৰ সংবাদ মাধ্যমে, অসমৰ মন্ত্ৰী বিষয়া, অসমৰ ৰাজনৈতিক বিজেপিৰ নেতাসকলে জেহাদীৰ ঘাটি উৎখাত কৰিম বুলি যি ধৰণে এটা আতংকময় পৰিৱেশ সৃষ্টি কৰি আছে, যি ধৰণে মুছলমানসকলক বিশেষকৈ সংখ্যালঘুসকলক টাৰ্গেট কৰি আছে, তেনে সময়ত বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা এইটো নটিফিকেশ্যন কৰা হৈছে যে ইয়াত ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰা হৈছে, ইয়াত PWDৰ এক্টৰ ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰা হৈছে, আৰু আনুষংগিক কিছুমান ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰাৰ কাৰণে এই বিল্ডিং, এই ঘৰবিলাক ভাঙি দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, 37 বছৰ এইখন মাদ্ৰাছা চলি আছিলে, বঙাইগাঁও জিলা প্ৰশাসন শুই আছিল নেকি? PWD শুই আছিল নেকি? 37 বছৰ হোৱা মাদ্ৰাছা এখনৰ কেনেকৈ এই ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰিলে, কেনেকৈ এওঁলোকে মাদ্ৰাছা স্থাপন কৰিব পাৰিলে, এই সম্বন্ধে বঙাইগাঁও জিলা প্ৰশাসনে আগতীয়া ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে? বঙাইগাঁও আৰক্ষীয়ে শুই আছিল নেকি? যদি তাতে এনেকুৱা ধৰণৰ ঘাটি স্থাপন হৈছে, বঙাইগাঁও আৰক্ষী অসম আৰক্ষীৰ চ'ৰ্চ ক'ত?
সোর্স ক'ত? সেই সোর্সবিলাকে এই 37 বছৰ ধৰি এই মাদ্ৰাছাখন চলি থকা অৱস্থাত আজি ৰুল ৰেগুলেশ্যন দেখুৱাই যি ধৰণে বল্ডুজাৰ লগাই দিয়া হৈছে আমি মৰ্মাহত হৈছোঁ। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ শিক্ষা ব্যৱস্থাৰ জেহাদীক তেওঁলোকে ফাঁচি দিয়ে আৰু কিবা কৰে কৈ থাকক, কিন্তু এটা শিক্ষা অনুষ্ঠান শিক্ষা ব্যৱস্থাক তেওঁলোকে ধ্বংস কৰিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰোঁ। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, মই বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যদি ডিজাস্টাৰ মেনেজমেণ্ট এক্টৰ বা PWDৰ নীতি নিয়ম মতেই যদি এই মাদ্ৰাছাখন নিৰ্মাণ কৰা হৈছিল, মুখ্যমন্ত্ৰী আৰু বঙাইগাঁও জিলা উপায়ুক্তে স্পষ্টভাৱে ৰাজহুৱা কৰক, বঙাইগাঁও জিলাত কেৱল মাদ্ৰাছাই নহয়, বঙাইগাঁও জিলাত আন আন শিক্ষা অনুষ্ঠান, বঙাইগাঁও জিলাত ব্যৱসায় প্ৰতিষ্ঠান, বঙাইগাঁও জিলাৰ কাৰ্যালয় আৰু বিশেষকৈ অসমৰ বিভিন্ন জিলাত স্কুল প্ৰতিষ্ঠান কাৰ্যালয় PWDৰ অন্তৰ্গত তেওঁলোকৰ যি ৰুল ৰেগুলেশ্যন আছে সেই ৰুল ৰেগুলেশ্যনবিলাক ফ'ল' কৰিছেনে নাই, যদি সাহস আছে মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক। যদি সাহস আছে বাইহাটাৰ পৰা চাংচাৰীলৈকে জালুকবাৰীলৈকে যিমান বিল্ডিং নিৰ্মাণ হৈছে, যিমান ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ হৈছে, সেইবিলাক ভেটি মাটিত নিৰ্মাণ হৈছে না ৰুল ৰেগুলেশ্যন ফ'ল' কৰি নিৰ্মাণ কৰিছে, তাৰ ৰাজহুৱা ব্যৱস্থা কৰক। গুৱাহাটীৰ মাজমজিয়াত কিমানজনৰ বিল্ডিং, কিমান অনুষ্ঠান প্ৰতিষ্ঠান, কিমান ৰুল ৰেগুলেশ্যন ফ'ল' কৰিছে, যদি সাহস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বতঃপূৰ্তভাৱে ৰাজহুৱাভাৱে প্ৰকাশ কৰক। গতিকে এইটো এটা সম্পূৰ্ণভাৱে অসমৰ সংখ্যালঘু সমাজক শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰাই ৰখাৰ কাৰণে, অসমৰ সংখ্যালঘু সমাজক অন্যায়ভাৱে চৰম অন্যায়ভাৱে অত্যাচাৰ কৰাৰ কাৰণে এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰি এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আহিছে। আজি মানুহ এজনক ফাঁচি দিলেও, মানুহ এজনক যদি ফাঁচি দিয়া হয় তথাপি তেওঁক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ দিয়া হয়। কিন্তু যোৱাকালি বঙাইগাঁও জিলা উপায়ুক্তই এইখন নোটিছ মাদ্ৰাছা কৰ্তৃপক্ষক 6:30 বজাত দিছে। এইখন নোটিছ 6:30 বজাত দিছে। 6:30 বজাত কিয় নোটিছ দিব লগা হ'ল? যদি তেওঁলোকে সেই মাদ্ৰাছাখনৰ শিক্ষকক গ্ৰেপ্তাৰ আজি কেইদিন আগতে কৰিছে, কিয় আজি বঙাইগাঁও জিলা প্ৰশাসনৰ বা অসম চৰকাৰৰ সাহস নহ'ল সেই মাদ্ৰাছাখন যে ভাঙি দিয়া হ'ব, সেই মাদ্ৰাছাখনৰ বিৰুদ্ধে যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আগতীয়া নোটিছ কিয় তেওঁলোকক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ দিয়া নহ'ল? আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ কিয় দিয়া নহ'ল আমি প্ৰশ্ন কৰিছোঁ বঙাইগাঁও জিলা প্ৰশাসনক আৰু অসমৰ মুখ্যমন্ত্ৰীক। গতিকে ইয়াত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ এইকাৰণে দিয়া হোৱা নাই, এই মাদ্ৰাছাখন ভাঙি সমগ্ৰ ভাৰতবৰ্ষতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত যে শিক্ষা ব্যৱস্থাৰ ওপৰত যে মাদ্ৰাছাৰ ওপৰত যে তেওঁ আগ্ৰাসী মনোভাৱ লৈ আক্ৰমণ কৰিছে, এইটোৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আক্ৰমণমূলকভাৱে এই কাম কৰিছে। ৰাতি 9:30 বজাত আজি তাতে প্ৰাইমাৰী এইটো সৰু সৰু ল'ৰা ছোৱালীও থাকে, প্ৰাইমাৰী ক্লাছৰ সৰু সৰু ল'ৰা ছোৱালীও থাকে, সেইসকল বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা তেওঁলোকে তাত অধ্যয়ন কৰে। সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ৰাতি 9:30 বজাত জিলা প্ৰশাসনে কৈ দিলে যে 20 মিনিটৰ ভিতৰত মাদ্ৰাছা খালী কৰি দিব লাগিব। সেই ছাত্ৰ ছাত্ৰীসকলে কি অপৰাধ কৰিছিলে? সেইসকলৰ অভিভাৱকসকলে খবৰ নাপালে, যাৰ কাৰণে 200 ছাত্ৰ ছাত্ৰীয়ে ৰাতি মানুহৰ ঘৰত, ৰাস্তাত, স্কুলৰ বাৰাণ্ডাত তেওঁলোকে জীৱনটো লৈ পেলাই থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল। কিয় এই শিশুসকলৰ ওপৰত, কিয় এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই অমানৱীয় অত্যাচাৰ কৰা হ'ল? নে আচলতে কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ বাবেই এই অমানৱীয় অত্যাচাৰ চলি আছে? গতিকে মই স্পষ্টভাৱে কৈছোঁ যে ৰুল যদি হয় সকলৰ ক্ষেত্ৰত, খালি কেৱল মাদ্ৰাছাৰ ক্ষেত্ৰতেই নহয়, প্ৰতিটো শিক্ষা অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, প্ৰতিটো মানুহৰ ঘৰ, প্ৰতিটো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰীয়ে যদি সাহস আছে ৰুল ৰেগুলেশ্যন তৈয়াৰ কৰক। এই PWD ৰুল ৰেগুলেশ্যন হওক, ডিজাষ্টাৰ মেনেজমেণ্টৰ ৰুলেই হওক, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কৰাৰ ব্যৱস্থা কৰক। যদি দেশত আইন ব্যৱস্থা কেৱল মুছলমানৰ কাৰণে বেলেগ আৰু আনৰ কাৰণে বেলেগ হ'ব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে মই স্পষ্টকৈ কৈছোঁ, এইটো এটা অসমৰ সংখ্যালঘুসকলৰ ওপৰত এটা অন্যায় আৰু অত্যাচাৰৰ বাহিৰে একো নহয়। গতিকে মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি মাদ্ৰাছাসকলৰ বিৰুদ্ধে আপোনাৰ ক'বলগীয়া আছে, মাদ্ৰাছা সন্দৰ্ভত যদি আপোনাৰ কিবা সন্দেহ আছে, মই আজিও মুকলিকৈ কৈছোঁ, সিদিনাখন লগ কৰিও কৈছোঁ যে আপুনি অসমৰ সংখ্যালঘু বুদ্ধিজীৱীক মাতক, মাদ্ৰাছা শিক্ষকসকলক মাতক, বিভিন্ন দল সংগঠনক মাতক, বহক, কথা পাতক, আৰু এই সংখ্যালঘু জাতিটোক, যিসকলে কোনো সন্ত্ৰাসবাদক বিশ্বাস নকৰে, যিসকলে কোনো জেহাদীক বিশ্বাস নকৰে, যিসকলে অসমৰ অসমীয়া হৈ অসমখনক ভালকৈ জীয়াই ৰাখিব বিচাৰে, সেইসকল সকলোকে মাতি আনি বহি এটা সভা কৰি এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কিন্তু আজিলৈকেতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো এজন অসমৰ মুছলমান বুদ্ধিজীৱী হওক বা সাহিত্যিক হওক, কোনো এজন দল সংগঠন হওক, মাতি পেলাই তেওঁলোকে সমস্যাটো সমাধান কৰাটো বিচৰা নাই। কেৱল মাত্ৰ দেখিছোঁ যে এইটোকে ৰাজনীতি কৰিবৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক কৰি আছে। মই পুনৰবাৰ স্পষ্টকৈ কৈছোঁ যে আমি কোনো জেহাদীৰ পক্ষত নহয়, কোনো সন্ত্ৰাসবাদীৰ পক্ষত নহয়। এতিয়া আপোনালোকক মই মুকলিকৈ প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কোনো আলফা সদস্যই যদি কোনো এখন গাঁৱত 15 দিন বাহৰ পাতি থাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই আলফা সদস্যজনৰ কাৰণে সেই গাঁওখন ভাঙি দিব নেকি?
কোনো NDFB যেতিয়া NDFB বিভিন্ন গাঁৱত আশ্ৰয় লৈছিলে সেই গাঁওবিলাক তেওঁলোকে ভাঙি দিব নেকি? এইটো কোন ধৰণৰ কথা হ'ব পাৰে? কোনোবাই অপৰাধ কৰিছে তাক তদন্ত কৰক, কোনোবাই দোষ কৰিছে, কোনোবাই জেহাদী কৰিছে, উগ্ৰপন্থী কৰিছে, দোষ কৰিছে, তাক তদন্ত কৰি উচিত শাস্তিৰ পৰা শাস্তি প্ৰদান কৰক। তাৰ কাৰণে যে তেওঁলোকে নাটক কৰি জিলা প্ৰশাসনে এটা ক'ব, মুখ্যমন্ত্ৰী এটা ক'ব, সংবাদ মাধ্যমত এটা প্ৰচাৰ হ'ব, নাটক কৰি সমগ্ৰ মুছলমান সমাজক, সমগ্ৰ মুছলমানৰ ধৰ্মীয় শিক্ষা ব্যৱস্থাক, সমগ্ৰ মুছলমানক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিব, এইটো আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নে মানি নলওঁ। আমি অচিৰেই আমি অসমৰ বুদ্ধিজীৱীসকল, অসমৰ সংখ্যালঘু বিভিন্ন দল সংগঠনক লৈ আমি বহিম গুৱাহাটীত, বহি আলোচনা কৰি আমাৰ ওপৰত যি নিৰ্মম, আমাৰ ধৰ্মীয় শিক্ষাই হওক, জেনাৰেল শিক্ষাই হওক, বা আমাৰ ওপৰত উচ্ছেদৰ পৰা আৰম্ভ কৰি যি নিৰ্মম অত্যাচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী কায়দাৰে টাৰ্গেট কৰি নিজকে নেশ্যনেল লেভেলত হিৰো সজাবৰ কাৰণে যি অন্যায় অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিবাদত অচিৰেই গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সমগ্ৰ দায়িত্ব কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগে ল'ব লাগিব।